হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা চাহৰ লগত খাবৰ বাবে দুখন ব্ৰাউন ব্ৰেড গৰম কৰি লৈছোঁ। ব্ৰেডৰ লগত খাবৰ বাবে এতিয়া মেংগ' জেম লৈ লৈছোঁ আৰু এনেকৈ জেম খাই ভাল পাওঁ আৰু ব্ৰেডৰ লগত। আৰু এইফালে লাল চাহ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আৰু আজি এতিয়া ৰাতিপুৱাই চাহকাপ খালোঁ আৰু তাৰপিছতে এতিয়া বাকীবিলাক কামো কৰিবগৈ লাগিব। তাৰপিছত গা পা ধুই মেলি ভাতো বনাব লাগিব। তো আজিৰ ভিডিঅ'টোত মইনো কেনেদৰে দিনটো পাৰ কৰোঁ তাকে আপোনালোকক অলপমান দেখুৱাই থাকিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এতিয়া বাকীবিলাক কাম কৰি মেলি আজৰি হ'লোঁ আৰু গাটো ধুই আহিলোঁ। এতিয়া জল্দি ভাতকেইটা বনাই লওঁ, যিহেতু মিষ্টাৰ 1 বজাত পাবহি আহি। আজি ভাবিছোঁ যে অকণমান টেঙা জোলকে বনাম, যিহেতু এইদিনা বহুতেই গৰম আৰু গৰমত টেঙা জোল খাবলৈ বহুত ভাল লাগে আৰু সেইকাৰণে ভাবিছোঁ অকণমান টেঙা জোলকে বনাই লওঁ এতিয়া। ঠিক আছে, তেতিয়াহ'লে ভাতকেইটা জল্দি বনাই। এইফালে শিঙি মাছ দুজনীমান আছিলে, সেইকাৰণে ভাবিলোঁ টেঙা জোলকে বনাওঁ। আৰু এইফালে কাটি লৈছোঁ টেঙা মৰা শাক অলপমান, বেছিকৈ নাই দিয়া আৰু নহ'লে বেছি টেঙা হৈ যাব। তাৰপৰা দুটা সৰুকৈ আলু এনেদৰে কাটি লৈছোঁ আৰু এটা পিঁয়াজ কাটি লৈছোঁ। এতিয়া বনাই লওঁ আৰু মাছ কেইপিচ অলপমান হাফ ফ্ৰাই কৰি লৈছোঁ আৰু বহুত বেছিকৈও ফ্ৰাই নকৰোঁ, নহ'লে ইয়াৰ টেষ্টটো নাইকিয়া হৈ যাব। এতিয়া মই প্ৰথমতে পিঁয়াজখিনি অলপমান ফ্ৰাই কৰি লৈছোঁ, অকণমান ৰঙচুৱা কৰিবলৈ দিম আৰু এতিয়া অলপমান হালধি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া কাটি লোৱা আলুখিনি দি দিওঁ ইয়াতে, অকণমান ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আলুখিনি ফ্ৰাই হৈ গৈছে, টেঙাখিনি দি দিওঁ ইয়াতে। এতিয়া 5 মিনিটমান সময় এইখিনি এনেদৰে ঢাকি পিনি অকণমান সিজিবলৈ দিম আৰু একেবাৰে জুইটো ল' ফ্লেমত ৰাখিছোঁ। এতিয়া দিছোঁ গৰম পানী দিলে এতিয়া সোনকালে সিজিব আৰু জোলখিনি এতিয়া অলপমান উতলিবলৈ দিছোঁ আৰু উতলাৰ লগে লগে ফ্ৰাই কৰা মাছখিনিও দি দিম, শিঙি মাছখিনি। জোলখিনি যিহেতু এতিয়া উতলিছে সেইকাৰণে মাছ কেইপিচ দি দিওঁ ইয়াতে। এতিয়া ইয়াতে মই নিমখখিনি দি দিম, নিমখ এচামুচেই লৈছোঁ। নিমখটো সোৱাদ অনুসাৰে দিলেই হ'ল আৰু আপোনালোকে। এতিয়া ঢাকনখন দি পেলাই 10 মিনিটমান সময় এনেদৰে সিজিবলৈ বুলি দি দিম। এইফালে এইটো চাইডে মই মাছ দুপিচমান ফ্ৰাই কৰি লৈছোঁ। কালি বজাৰৰ পৰাই আনি থৈছিলে মিষ্টাৰে, মানে বাহু মাছ আনি থৈছিলে। এতিয়া জল্দি হৈ যাব আৰু আহি পাবহিয়ে মানে এতিয়া। এতিয়া আলুখিনি যিহেতু সিজি গৈছে সেইকাৰণে ভাঙি দিছোঁ। এতিয়া আমাৰ টেঙা আঞ্জা বনাই ৰেডি আৰু এতিয়া খাবহে লাগে আৰু অলপমান চাটনি, বেছিকৈ নাই লোৱা আৰু যিহেতু আমি দুটা মানুহ হয়। আৰু এই পদিনাখিনি আমি ৰুমতে টাবতে লগাইছিলোঁ, মানে সেইখিনি ধুনীয়াকৈ হৈ গৈছে আৰু লগতে মচুন্দৰীও দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি লওঁ।
হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া ভাবিছোঁ যে আমি দুয়োজনে অলপমান ফুৰি আহোঁগৈ, যিহেতু বহুত দিন হ'ল বাহিৰত ক'তো ফুৰিবলৈ যোৱাই নাই। কেম্পাছৰ ভিতৰত পাছবেলা টাইমত খোজকাঢ়িবলৈ যাওঁ আৰু, কিন্তু কেম্পাছৰ বাহিৰলৈ তেনেকৈ ফুৰিবলৈ নাই যোৱা আৰু এইকেইদিনা। আৰু এনেকৈ গৰমৰ দিনত মানে পাছবেলা টাইমত বাইকত ফুৰি ভালো লাগে, সেইকাৰণে আজি বাইকতে অলপমান এনেই ফুৰি আহোঁগৈ আৰু আমাৰ ইয়াৰ পৰা চিৰাঙলৈ বেছি দূৰ নহয়, মানে চিৰাঙৰ কাজলগাঁৱলৈ প্ৰায়ে গৈ থকা হয় বজাৰ সমাৰ কৰিবলৈ, কিন্তু তেনেকৈ মানে চিৰাঙৰ আশে পাশেনো কিনো আছে, তাকে বোলো ভাবিছোঁ আজি অলপমান চাই আহোঁগৈ, এনেই বাইকতে ফুৰিম আৰু তাকে চাওঁগৈ আৰু এতিয়া লাহেকৈ ওলাওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া আমি চিৰাঙৰ গাঁৱে ভূঞে সোমাই বাইকত উঠি অলপমান ইয়াৰে গাঁৱলীয়া পৰিৱেশৰ আমেজ লৈছোঁ, আৰু ইমানেই ভাল লাগিছে নহয়, পূৰা ফ্ৰেছ হাৱা, প্ৰাকৃতিক পৰিৱেশ, বহুত ভাল লাগিছে আৰু ইয়াত সোমাই। এতিয়া আমি সোমাবলৈ লৈছোঁ মিলন এনভাইৰনমেণ্ট পাৰ্কত। আৰু ইয়াৰে অপজিটত চাওক, ইয়াতে লিখা আছে ৰেচিডেন্স অফ দ্য ডেপুটি কমিশ্যনাৰ, সেইখিনিতে আছে আৰু এই পাৰ্কখনত বৰ বিশেষ একো নাই যদিও সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে আৰু লগতে চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু এয়া চাওক পাৰ্কৰ কাষতে থকা পুখুৰী পাৰৰ পৰিৱেশ, আৰু ইয়াত ধুনীয়াকৈ মানুহবিলাকে মানে পাছবেলা টাইমত খোজ কাঢ়িব পাৰে আৰু ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে ইয়াত। লগতে আমিও এতিয়া অলপ পুখুৰীৰ পাৰে পাৰে খোজকাঢ়ি ইয়াৰে পৰিৱেশৰ আমেজ লৈ আছোঁ, আৰু এইফালে মিষ্টাৰে কেমেৰা ধৰি আছে আৰু ভাল লাগিছে ন ইয়ালৈ আহি? ভালেই লাগিছে, পূৰা মুকলি পৰিৱেশ। এডোখৰত ধুনীয়াকৈ খোজকাঢ়িব পাৰি আৰু এই পুখুৰীটোৰ চাৰিওফালে। এতিয়া যিহেতু গধূলি হৈ আহিছে, সেইকাৰণে আমি এতিয়া পাৰ্কৰ পৰা উভতি আহিলোঁ। আকৌ এতিয়া আমি বাইকত যাত্ৰা আৰম্ভ কৰিছোঁ। ভাবিলোঁ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো আৰু অলপমান চাই যাওঁ আৰু
এতিয়া আমি ফুৰি মেলি ঘূৰি আহি কাজলগাঁও পালোহি আৰু এতিয়া ৰুমলৈ বুলি যাওঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা এনেদৰে বিদায় লৈছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।